ফোন এটা কৰি দিবি নহ'লে মায়ে চিন্তা কৰি থাকিব নহয় আহোঁতে মোৰ কাৰণে কিবা এটা লৈ আহিবি আকৌ গুলি সন্ধিয়ামান মই চাহ খাবলৈকে কিবা এটা দৰকাৰ হয় নহয় পাদা বইমা কি কৰি আছে কাক বাবা দিলে জহনি যাই কি য'তে যা তাতে ওলাহি যে তই কি মোৰ পিছে পিছে ঘূৰি থাক নেকি কেনেকৈ কৈছে চাচা কিহেনো পাইছে আপোনাৰ পিছে পিছে ঘূৰি ফুৰিবলৈকে হা মোৰ পাৰ্চেল অহা কথা আছিলে সেইকাৰণে এইখিনি আহি পাইছোঁ কিনো কেনেকৈ কথা কৈছে এনেকৈ নক'ব দেই খং উঠিছে আপোনাৰ পিছে পিছে আৰু মই কিয় ঘূৰি ফুৰিম আপুনি পিছে কি কৰি আছে ইয়াত কাৰোবাক বাই বাই দিয়া দেখিলোঁ কোননো কি নাতিনীজনী আকৌ সেই হ'ব লগা জোৱাইৰ লগত সেই ফুৰিব যাবলৈকে ওলাইছে আমাৰ বোলে ঘৰত সোমাই ৰাস্তাটো এনেই বেয়া বোলো আৰু দেৰিকৈ হ'ব সেইকাৰণে ফোনতে ক'লোঁ জোৱাই বোলো তই সেই ৰাস্তাতে ৰখি দিবি মই বোলো ছোৱালীজনী লৈ এইখিনিতে ৰখি থাকিম পুলিটোতে সেইকাৰণে ইয়াতে ৰখি আছিলোঁ সেই দুটাই আহি পাইছে জোৱাই এতিয়া উঠাই লৈ গুচি গ'ল আৰু গাড়ী অলপ বোলে টাউন ফুৰাই আহিব আৰু বিয়া বজাৰো কৰি দিব সেইটোহে কথা বা তাই বহুত লাকি দেই ইমান এতিয়াৰ পৰাই মৰম মানুহজনৰ আমিহে এনেকুৱা দিন দেখি নাপালোঁ আৰু আমাৰ মতাই সেই কেতিয়াও কোনদিনাখন লাষ্ট বজাৰত নিছিলে সেইটো পাহৰিলোৱে আৰু তাহানিবাই নিছিলে দে তই ৰখি থাক পাৰ্চেল কিবা আহি নেকি মই যাই থাকোঁ মোৰ বহুত কাম আছে মানে এই বস্তু এইবিলাক যোগাৰ কৰি থকা হৈছে নহয় যাবি আকৌ সন্ধিয়াকৈ আমাৰ ঘৰলৈ বেলেগ ফুটনি দেখিছোঁ সদায় বইমা আৰু আজিকালি বেলেগ ফুটনি আৰু বিয়াখন হৈ যোৱাৰ পিছত আৰু ইয়াত দেখা পামনে নাই মোৰ ডাউতে লাগিছে আৰু ৰাতি ঘৰতে চাগে চহৰতহে থাকিবলৈকে ল'ব আৰু ভালে বেলেগৰে ভাল সুখৰ দিন আহিছে আমাৰনো কৰা ফুটা কপাল এইখন গাঁৱতে থাকি থাকি মৰিব লাগিব আৰু তোৰটো কেনেকুৱা লাগিছে আইচক্ৰীম খাই ভাল লাগিলে নে বহুত ধুনীয়া লাগিলে মই এনেকুৱা আইচক্ৰীম আগতে খায়ে পোৱা নাছিলোঁ নহয় ইমান ভাল লাগিছে আৰু মোক ঘৰত লৈ যাবৰ কাৰণে 5টা কিনি দিবা হা টুনটুনি আই লাভ ইউ ভেৰি মাছ থেংক ইউ আই লাভ ইউ টু মাই ডিয়াৰ হাজবেণ্ড তোমাৰ মোৰ লগত আহি ভাল লাগিছেনে ভাল লাগিছেতো আৰু আকৌ ভাল লগা কাৰণে বিয়া হ'ম বুলি ক'লোঁ আকৌ নহ'লে কিবা ক'লোহে নেকি মই কি যে কৰি থাকে নহয় আপুনি বহুত আকাৰা দেই থেংক ইউ মই মানে মোৰ মানে ইমানো মানে বয়স হোৱা নাই অলপ বয়স হৈছে আৰু ছোৱালীয়ে পাৰে তুমি যে মোক আৱিষ্কাৰ কৰি বহুত থেংক ইউ আৰু তুমি ইমান বিউটিফুল বিয়াৰ পিছত আমি ফুৰিবলৈ যাম দেই গোৱাত হেই মোহন ক'ত তুমি আণ্টি হেই আণ্টি বুলি নক'বাচোন কিবা মই তোমাৰ লগৰে হয় আৰু কোন হয় আকৌ এজনী এনেকৈ আপোনাক মাত দিছে যে লগৰ বুলি মোৰ কিন্তু চাব দেই মানে মোৰ জলদি সোনকালে খংটো উঠি আহে কিন্তু এতিয়া কিন্তু মই আপোনাক বেলেগৰ লগত চাব নোৱাৰোঁ দেই কৈ দিলোঁ সেই আকৌ আমি মানে মাৰ লগৰ হয় এইজনে মানে তোমাক বিয়াত মেকআপ কৰিব গম পাইছেনে তাৰমানে মোৰ মানে মায়ে মানে তাতে মানে একদম মানে বিউটি পাৰ্লাৰ মানে তাই তাতে আৰু পূৰা গৈ থাকে মানে আৰু কাৰণে মাৰ মানে লগৰে হয় কিন্তু মাত কৰি সৰু কিন্তু মোৰ মাৰ লগত মই মানে আণ্টি বুলি কওঁ কিন্তু তাই বেয়া পায় এজনী কোন হয় আজি ফাৰ্ষ্ট টাইম দেখিলোঁ তোক ইয়াতে লৈ আহা ক'বই পাৰিছে এই মোৰ হ'ব লগাজনী আকৌ আপুনি ৰেডি থাকক আৰু তাইক মেকআপটো কৰি দিব লাগিব নহয় বিয়াৰ দিনা আপোনাৰ চাগে মায়েতো ক'লেই চাগে বুক কৰিছে চাগে অলৰেডি মায়ে মোক সেইদিনাখন ৰাতি কৈছে এইজনী নেকি কৈছে বৰ ধুনীয়া দেখোন কইনা বহুত ধুনীয়া দেই কি নাম তোমাৰ মোৰ নাম টুনটুনি হেল্ল' মাই চেল্ফ পাপৰি মেকআপ আৰ্টিষ্ট দেই মোৰ চেলুনখন মানে ইয়াতে মই মানে ইহঁতৰ ফেমিলিটো মানে কিবা কিবি ফাংচন থাকিলে মই মেকআপ মানে অল এভৰিথিং মানে মই মানে ডেক'ৰেশ্যনৰ কাম আৰু মানে ড্ৰেছ কোড মানে চব ঠিক কৰি দিওঁ মই তোমাৰ মেকআপটো ময়ে যাম কৰিবলৈ দেই হয়নে মোক কিন্তু একদম পিংকি গাল কৰি দিব দেই আৰু স্মোকি আইচ কৰি দিব মই মানে চাই থাকোঁ মোবাইলত বহুত ভাল লাগে কৰি দিম একদম তোমাৰ মতে হ'ব দেই আৰু তোমাৰ মতে হ'ব বুলি কৈছোঁ কিন্তু অলপ মানে মেমৰ মতে কৰিব লাগিব মেমে মানে অলপ ফেশ্বন মেইনটেইন কৰে যিহেতু আৰু মানে বহুত গেছ আহিব আৰু সেইকাৰণে মানে অলপ মানে চাই চিতি কৰি দিয়া হ'ব আৰু মানে মেমৰ মতে হ'ব বুলি কৈছে মেমে মোক মানে পিছত জেগাই ভুল নবুজা মানে মেমৰ মতে কৰি দিয়া হ'ব আৰু এতিয়া আমি গৈ থাকোঁ বাই বাই see you soon bye নাই অলপ মানে কাম আছে বজাৰ কৰিবলৈকে কৈছে তুমি অলপ টাইম ইয়াতে কিবা কিবি খাই ল'বা তুমি বাহিৰৰ বস্তু নাখাওঁ ক'লা যে সেইকাৰণে মই ঘৰলৈকে লৈ আহিলোঁ আৰু আমাৰ মানে কাম কৰা বাইজনী আছে তাই তোমাক চিলি চিকেন বনাই দিব খাই পেলাই যাবা আৰু মই থৈ আহিম এতিয়া বহি ল'বা মুভি এখন চাই লোৱা থেংক ইউ